ফ্ৰেণ্ডছ ওয়েলকাম জানাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে মানে বানপানী হৈ গ'ল আমাৰ বাৰীৰ পিনে আৰু এতিয়া ৰাস্তাৰ পিনে যাব। এতিয়া আপোনালোক মই ভালদৰে ভিডিঅ'টো দেখুৱাম। যদি আপোনালোকৰ প্লিজ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু সকলোতকৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব। তেন্তে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বানপানী হৈ গ'ল আৰু এই তাতে আছে মোৰ ভাইটি, সেয়া ভাইটি বলক এতিয়া আমি জাল পাতা দেখুৱাওঁ। এতিয়া আমি জাল পাতিম। সেয়া পানী 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 মানে পানী ভৰ্তি হৈ গৈছে। এয়া চাওক চাৰিওপিনে পানী, এয়া পানী চাওক চব পিনে। মই এতিয়া আছোঁ পানী। এয়া চাওক এক গৰু আছে গোহালিত। এয়া চাওক পিনে পানী, এই মথাউৰিটো ক্ৰছ হ'ব এতিয়া। এয়া চাওক সেয়া মই আছোঁ পানীত আৰু এয়া চাওক এই সৌ পিনেও পানী পানী ভৰ্তি হৈ গৈছে। প্ৰথম ভিডিঅ'ত আপোনালোক দেখুৱাই দিছোঁ এই ঘৰ কি দেখিছেনে? যাওক প্ৰথম ভিডিঅ'ত আহি গ'ল মোৰ ভাইটি। এতিয়া মই মাছ তাতে লেঙি জাল, মোৰ লগত লেঙি জাল। এতিয়া মই লেঙি জাল পাতিবলৈ যাম। এই দুখন পাতিম মই। বলক আপোনালোক লেঙি জাল পাতা দেখুৱাওক। মই টাকন লৈ লৈছোঁ। বলক 3ডাল টাকন 2খন লেঙি জাল। বলক চাই থাকিব ভিডিঅ'টো। ঠাণ্ডা নদীৰ পিনে কি কি পৰিস্থিতি হৈ আছে সেনেকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অকল এতিয়া আমাৰ জাল মাৰা হৈ গ'ল। এতিয়া আপোনালোকক সৌপিনে যাওঁ অলপমান দেখুৱাম কি কি হৈছে। আৰু ইয়াত যিবিলাক পুন্নি আছিল, আমি অসমীয়া ভাষাত পুন্নি বুলি কওঁ, সেই পুন্নিবিলাক এয়া চাওক না, সেইবিলাক পুন্নি এইপিনে পাৰ হৈ গৈছে এনিটাইম। আৰু বানপানী কিয় হয় এইখিনি জেগাত আপোনালোক মই ভালদৰে বুজাওঁ। কাৰণ বানপানী কিয় হয়, ইয়াত যে নদীটো আছে না, ইয়াত নদী এটা আছে, সেই নদীটোৰে তাৰমানে এইপিনে অলপ হেলনীয়া জেগা, এই হেলনীয়া জেগাটোৰ পৰাই পানীখিনি ফাহি আহি পিনে সেইপিনে যে মথাউৰিটো আছে আপোনালোক দেখুৱাই দিছোঁ, সেই মথাউৰিটোৰ তাৰমানে পানীখিনি যাব নোৱাৰা হৈ যায়। যেতিয়া যাব নোৱাৰা হৈ যায় তেতিয়া পানীখিনি তাতে বহি তেতিয়া ফুল পানী হয়। তাৰপিছত সেইপিনেও এটা মথাউৰি আছে, সেইপিনেও পানীখিনি ফুল হৈ পিনে এইপিনে বানপানী হয়। বাকী সেইপিনে ঘৰৰ পিনে পানী নাহে। সেইটোৱে হ'ল কাৰণ। আৰু এয়া চাওক মই এইডাল আমলি গৈ বোকাৰে পদুমৈ সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক। নাওলৈ আনিম গৈ বোকাৰে পদুমৈ। এবাৰ মোক মই তোৰ মা, মই তোৰ মা, মই তোৰ মা, মই তোৰ মা পাওনে খবৰ, তোৰ বাবে পাহৰিলো নিদ্ৰা ভাগৰ। ক'ত মোৰ মা। মই মাছ আনিবলৈ যাম। এয়া লৈ লৈ থোৱা Everything you know is in your mind. এটাই পালো আমি মাছ। এই তিনিটা হ'ল গৰৈ মাছ আৰু এইটো হ'ল পুঠি। আমি মাছ পালোঁ লেঙি জাল।